সকলোকে স্বাগতম জনাইছোঁ আমাৰ অসমৰ ফুডি ইউটিউব চেনেললৈ। আজি আমি নতুন এটা ভিডিঅ'ৰ মাজত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ৰুটি আৰু স্পাইচি চিকেন কাৰী চেলেঞ্জ কৰিব ওলাইছোঁ। লগত আমি লৈছোঁ 8খন ৰুটি, দুজনৰ মাজত 8খন ৰুটি আছে আৰু মোৰ তাত আছে 8টা, মোৰ তাত আছে 8খন ৰুটি আছে আৰু লগত আছে স্পাইচি চিকেন কাৰী লগত আমি খাব লাগিব। এই 8খন ৰুটি আমি 6 মিনিট সময়ত শিকিব, 6 মিনিটত খাই শেষ কৰিব লাগিব। 6 মিনিট সময় যোনে খাই শেষ কৰে 6 মিনিটত তাৰ কাৰণে এটা পুৰস্কাৰ থাকিব চেলেঞ্জত 500 টকা। যোনে জিকিব বাজিটো সি 500 টকাটো লৈ যাবগৈ। গতিকে ভিডিঅ'টো সকলোৱে সম্পূৰ্ণ শেষলৈকে চাব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু কোনোবাই যদি ফেচবুক পেজৰ পৰা চাই আছে পেজটো ফলো কৰি দিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে ইয়াত টাইমাৰ লগোৱা আছে, আমি টাইমাৰটো অন কৰিম আৰু ফল ছেট কৰিম। গতিকে আমি যেতিয়া 3, 2, 1 কম ষ্টাৰ্ট হৈ যাব। ঠিক আছে, এতিয়া ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট 3, 2, 1 ষ্টাৰ্ট। পানী স্পাইসি বহুত। One bite. Very spicy guys, बहुत জ্বলা। তো 8 মিনিট হৈ গ'ল। 8 মিনিট হৈ গ'ল। আমি সঙ্গে মই দেখিম। মই দেখিম। 500 টকাটো নিব লাগিব। पाँच मिनट গাই বেছি সময় নাইকিয়া আৰু
গাইছ কমপ্লিট আজি জিকিলোঁ মই হাৰিলা এটা থাকি গ'ল গাইজ কমপ্লিট কৰি দিলোঁ আজি তো গাইজ আপোনালোকে দেখিলে আজি মই উইনাৰ হ'লোঁ আৰু মুছাৰফ লুজাৰ হ'ল গতিকে আজি মই জিকিলোঁ আজি মই পুৰস্কাৰ পালোঁ 500 টকা আজি মই পাৰ্টি 500 টকা জিকিলোঁ 500 টকা পাৰ্টি হ'ব আজি মোৰ 500 টকা কি কৰিবা 500 টকাত পাৰ্টি কৰিম আজি 500 টকাত জিকিলোঁ গতিকে মুছাৰফে লুজাৰ হ'ল মই উইনাৰ হ'লোঁ 500 টকাটো মোৰ হ'ল আজি মই ৰাখি দিলোঁ 500 টকাটো গতিকে ভিডিঅ'টো কেনেকৈ পালে জনাব ভিডিঅ'টো ভাল পালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সকলো মানুহে শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ সমাপ্ত জয় আই অসম